এইটো ৰমাকান্ত দেখোন। ইমান খেপিয়াই খেপিয়াই কলৈনো যোৱা? দেখি পাইছা জানো? উৰেকান্ত দেখোন। দেখি নাপালেও ওলাই আহিছো আৰু। যেতিয়াৰ পৰা নেদেখা হলো তেতিয়াৰ পৰা ঘৰৰ ভিতৰতে সোমাই সোমাই আমনি লাগিছে। অকণমান মুকলি বতাহ খাম বুলি আন্ধাৰে মুন্ধাৰে ওলাই আহিলো আৰু। পিছে তুমিনো কোনফালে যোৱা? মোৰো সেই একেই অৱস্থা মোৰো ঘৰতে বহি বহি আমনি লাগিছে, সেইকাৰণেহে অকণমান মুকলি বতাহ খাবলৈ ওলাই আহিলো। পিছে তোমাক কথা এটা কওঁ, বেয়া নোপোৱা যদি? নেপাওঁ, কিয় বেয়া পাম হে? কোৱাচোন কোৱা। ঘৰতে বহি বহি সদায় বৰ আমনি লাগিছে ব'লা আমি দুয়ো বিদেশলৈ ওলাই যাওঁ আৰু কিবা ধন ঘটিব পাৰো নেকি তাৰে চেষ্টা চলাই চাওঁ। এৰা বন্ধু, তুমিনো কি গছত গৰু উঠা কথা কোৱাহে? তুমি হলা কণা আৰু মই হলো কুজা। মই বাৰু বেকা বেকিকৈ এখোজ দুখোজকৈ খোজকাঢ়ি যাব পাৰোৱেই, কিন্তু তুমি খোজকাঢ়িবলৈ দেখিকে নোপোৱা। তেনেস্থলত তুমি এনে কথা কৈছা। কথাটো হয় বুজিছা, কিন্তু মোৰ এটা বুদ্ধি আছে। কি বুদ্ধি কোৱাচোন? মই হলো কণা, মই চকুৰে দেখি নাপাওঁ, কিন্তু মই খোজকাঢ়িব পাৰোঁ। আৰু তুমি হলা কুজা, তুমি খোজকাঢ়িব নোৱাৰা কিন্তু চকুৰে দেখি পোৱা। গতিকে মই এটা কথা ভাবিছো, তুমি মোৰ কান্ধত উঠি বাট দেখুৱাই যাবা আৰু আমি দুয়ো খোজকাঢ়ি গৈ থাকিম। এৰা, কথাটো বেয়া দেখা নাই, ভালেই দেখিছো। ঠিক আছে তেনেহলে সেয়াই হওক, কাইলৈৰ পৰা আমি যাত্ৰা কৰিম। ঠিক আছে, হ'ব দিয়া তেন্তে, কাইলৈ ৰাতিপুৱাই আমি যাত্ৰা কৰিম। হেৰা বন্ধু, বাটত ৰছী এডাল পৰি আছে, বুটলি ল'মনে? লৈ লোৱা বন্ধু, সেইডালো বিপদত কাম আহিব পাৰে। হেৰা বন্ধু, বাটত ডাঙৰ চূণ এমলা পৰি আছে, বুটলি ল'ম নেকি? লৈ লোৱা বন্ধু, সেই মলাও কেতিয়াবা কামত আহিব পাৰে। হেৰা বন্ধু, বাটত কাছ এজনী বগাই গৈ আছে, বুটলি ল'মনে? লৈ লোৱা বন্ধু, লৈ লোৱা, সেই কাছজনীও বিপদত কাম আহিব পাৰে। বন্ধু, দূৰত ঘৰ এটা দেখিছো। আন্ধাৰো হৈ আহিছে, জংঘলো সোমালো। আজি ৰাতিটো ইয়াতে থকা যাওক। দৰজাখন কিয় বন্ধ কৰি দিলা হে বন্ধু? মনে মনে বন্ধু, মনে মনে। ভিতৰত বহুত ডাঙৰ ৰাক্ষস এটা শুই আছে। দৰজাখন কোনে বন্ধ কৰিলি? দৰজা খোল, এতিয়াই তহঁতক মোহাৰি গছকি ফেনেকি পেলাম। তই যে ভিতৰত দপালি পাৰি আছ, তোলৈ আমি ভয় কৰিছো বুলি ভাবিছ নেকি? আমি তোতকৈ বহুত ডাঙৰ প্ৰাণী হয়। ইচ্ছা কৰিলে তোক ধপাতৰ লগত মলি খাই পেলাব পাৰো। আমাৰ হাতখন গোন্ধোৱাৰ বাহিৰে আৰু বেলেগ অন্য চিনেই নাথাকিব। বাৰু, তই যে ইমান ডাঙৰ, তাত কিহৰ প্ৰমাণ আছে? কিবা প্ৰমাণ দেচোন। এইডাল ল, মই মূৰৰ চুলি এডাল উঘালি দিছো। আৰু চা মই কিমান ডাঙৰ, ইয়াতে প্ৰমাণ। এইডাল চা, আমাৰ চুলি। তই তোৰ মূৰৰ ওকণি এটা দেচোন, চাওঁ কিমান ডাঙৰ। এইটো ওকণি দিছো, ল।
এইটো আমাৰ কণী চাবি। তই তোৰ গাখীৰ এমলা দে, আমি খাই চাওঁ। আৰু আমি তোক গাখীৰ এমলা দিওঁ, তই খাই চা। ঐ বন্ধু, আহা আহা। যোৱাকালি আমাৰ চোনমলা খাই ৰাক্ষসটো মৰি গ'ল। বৰ ভাল কথা, গৈছো। হেৰা বন্ধু, ভিতৰত বহুত ধন সোণ আছে দেখোন। কি? বহুত ধন সোণ আছে? ব'লা আমি ভগাই লওঁ। আহা আহা। এৰা বন্ধু, ধন সোণখিনি ভাগ কৰা হ'ল, এভাগ লৈ লোৱা। ভগোৱা বেয়া হ'ল নেকি, আকৌ ভাগ কৰি দিওঁ ৰবা। এতিয়া ভালদৰে ভগোৱা হ'ল, এভাগ লৈ লোৱা। চালা, তই কণাৰ ভাও ধৰিছ। তোৰ চকুত বালি ঘঁহি দি আৰু নেদেখা কৈ দিছো। চকুত বালি ঘঁহি দি ভাল কৰিলি, এতিয়াহে ভালকে দেখিছো। তোৰ মতলব এতিয়াহে বুজিব পাৰিছো। মোৰ চকুত চামনিহে পৰি আছিল, তই বালি ঘঁহি দিয়াৰ লগে লগে ভাল হৈ গল। তই মোক ঠগিবলৈ আহিছিলি চালা। আৰে, মোৰ কঁকালটো ভাল হৈ গ'ল দেখোন। ভাল কৰিলি, তই থিয় গো এটা মাৰি দিলি দেই। আমাৰ দুয়োৰে ভাল হৈ গল, ব'লা এতিয়া ধন সোণখিনি ভগাই লওঁ।